জিতু গোস্বামী দাদাগিৰি নচলিব কাৰ্বি আংলং লং লিভ কাৰ্বি আংলং লং লিভ জিতু গোস্বামী হাক থুই জিতু গোস্বামী হাক থুই Difu klaba thengno ningkang samse chapaklang jasamedla Jitu Goswami mate MLA kachekrong lasine pugdami ke Jitu Goswami ke lake MLA ali lake land mafia athepi posini li land mafia pu punang poke ladak Karbi Anglong uthat lang soge lake madu de thek prong ladak ke itom Karbi Anglong mate hol so hot 1951 pen ilitom han sari phale ta ilitom han hol so 1951 hot ahoy mate sari sukta itom han ahiman ang piwedlo non kopi potsi dak authority pe nangching ke la pen dak council do kopi potsi la nangching ke pin pe le inut MLA mate Jitu Goswami alang aning hang pen dak uthat lang so wang se alang ladake nogong district pu kona raja kong mesela chipula das jasamet nitum lake nitum chekroi dun dekte jongsi moledak soluk sudak dokok pulite lake Jitu Goswami si lake adai chi anangi kalimati lake Jitu Goswami si adai chi anangi lapen nege pudamji bangke hodak MEC ake hai Prabhat Chandra Taro lapen non MLA Dr. Habib Handani Prabjin pen alang liphan chuningrilo pupuang bong laso lama bang pamit pen si alang tum chingki chingwaisi laso lama ke pajut lang po lan vedlo এটা পুতলিকা ডাক কৰিছোঁ পুতলিকা ডাক জিতু গোস্বামীৰ পুতলিকা ডাক কৰিছোঁ ডাক কৰাৰ কাৰণ হ'ল জিতু গোস্বামী ইয়াত আমাৰ ৱেষ্ট কাৰ্বিঙত আহি পেলাই তেওঁ চুৰ দৰে ইয়াত আহি পেলাই ইয়াত কাউন্সিলক ইনফৰ্ম নকৰাকৈ তেখেত মন্তব্য দিয়া হৈছে এই মন্তব্য তেখেত কৈছিলে যে দাবী কৰিছিলে যে ইয়াত আপোনাৰ কিছু ঠাইত কিছু এৰিয়া ৱেষ্ট কাৰ্বিঙত আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট অন্তৰ্গত পৰে বুলি তেখেত দাবী কৰিছে এই দাবীখন আমি আমাৰ ফালত ক'বলৈ বিচাৰোঁ যে এই দাবীখন টোটেলি বেছলেছ বগাছ কাৰণ তেওঁ জনা উচিত কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেতিয়া গঠন হৈছিলে এই গঠন হোৱা চনত 1951ত বৰ্ডাৰখন ডিমাৰ্কেট কৰা হৈছে এই বৰ্ডাৰখন চবেই মানি লৈছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টেই হওক আমাৰ ৱেষ্ট কাৰ্বি আংলং মানুহে হওক চব মানি চলি গৈছে কিন্তু তেওঁ নিজৰ ৰাজনীতিৰ মুনাফাৰ কাৰণে তেওঁ ইয়াত আহি পেলাই কিছুমান মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ এই মন্তব্যটো তেখেত বিভেদ আনিবলৈ কাম কৰি আছে আৰু ইয়াত বিশৃংখল পৰিস্থিতি তেওঁ আনিবলৈ চেষ্টা কৰিছে বুলি আমি দেখিবলৈ পাইছোঁ সেইকাৰণে আমাৰ ফালৰ পৰা দাবী কৰিছে অতি শীঘ্ৰে এই যোনটো মন্তব্য কৰিছে তেওঁ ষ্টেট ইৰেছপনচিবল ষ্টেটমেণ্ট দিয়াটো তেওঁ উইথড্ৰ কৰিব লাগে আৰু অতি শীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তাত লোকেল MEC প্ৰভাত চন্দ্ৰ ডাঙৰীয়া তাৰপিছত আমাৰ লোকেল বিধায়ক হাবি তেৰণ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে আলোচনা কৰে আলোচনাৰ মাধ্যমত কিবা এই চলিউশ্যনটো আনিব লাগে নহ'লে আগন্তুক দিনত ইয়াত কিবা এটা বিভেদ হ'ব পাৰে